নমস্কাৰ বন্ধুসকল, অসম পুলিচত আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক বন্ধুসকল, এতিয়া কুৱেশ্যন কেইটা লৈ আগবাঢ়োঁ। আজিৰ প্ৰথম কুৱেশ্যন, অসমৰ ক'ত গৰম পানী পোৱা যায়? অসমৰ ক'ত গৰম পানী পোৱা যায়? উত্তৰ হৈছে গোলাঘাট জিলাত। অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? উত্তৰ হাফলং। শিৱসাগৰৰ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ ১৭৬৫ চনত। অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ গুৱাহাটী। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হৈছে বৰাই পাহাৰ। অসমত সাৰ কাৰখানা ক'ত অৱস্থিত? ক'ত আছে? অসমত দিয়াচলাই কাৰখানা ক'ত আছে? ধুবুৰী। নেক্সট কুৱেশ্যন, অসমৰ কাক নটসূৰ্য বুলি কোৱা হয়? শুদ্ধ উত্তৰ হৈছে ফণী শৰ্মা। কোন ঠাইত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? শুদ্ধ উত্তৰ দেৰগাঁও। অসমৰ প্ৰথম বিধানসভাৰ অধ্যক্ষ কোন? অসমৰ প্ৰথম বিধানসভাৰ অধ্যক্ষ কোন? বসন্ত দাস। প্ৰথম অসমীয়া ৰাজ্যপাল কোন?